সচৰাচৰ আমি হয়তো দেখা পাই আছোঁ, আমি হয়তো চাগে ইমানকৈ মন দিয়া নাই। বৰ্তমান অসমীয়া ছবি জগতত জুবিন দা থাকিলেহে চিনেমাখনে অলপ উপাৰ্জন কৰে, চিনেমা এখন হিট হয়, বা যতীন বৰা দা থাকিলেহে চিনেমা এখন হিট হয়, বা ৰবি শৰ্মা দা থাকিলেহে চিনেমা এখন হিট হয়। মানে এনেকুৱা কিয় মানে আমি মনত ভাবি লৈছোঁ যে জুবিন দা থাকিলে চিনেমাখন হিট, যতীন বৰা থাকিলে চিনেমাখন ভাল হ'ব, ৰবি শৰ্মা থাকিলে চিনেমাখন ভাল হ'ব, বাকীখিনি ধৰক ফ্লপ আৰু। মই কাকোকে ইয়াত বেয়া বুলি কোৱা নাই, জুবিন দাও ভালেই, যতীন দাও ভালেই, ৰবি শৰ্মাও ভালেই, কিন্তু আমাৰ এই সমাজৰ আমাৰ যিটো মানসিকতা থাকে যে জুবিন দা চিনেমা আহি আছে, চিনেমা লাগিলে কাহিনী ভালেই হওক বা বেয়াই হওক আমি সেইটো বিচাৰ কৰি নাচাওঁ, আমি ডাইৰেক্ট হললৈ যাওঁ চাবলৈ। বা জুবিন দাৰ গান এটা আহি আছে আমি শুনো, কাৰণ আমি জুবিন দাক ভাল পাওঁ। ঠিক তেনেকৈ যতীন বৰা দেৱকো অসমীয়া ৰাইজে ভাল পায়, তেখেতে অসমত বহুত ভাল ভাল নাটক কৰিছে, ভাল ভাল থিয়েটাৰ কৰিছে, আৰু ধৰক বিভিন্ন ধৰণৰ অসমীয়া চিনেমা বিধাতাই হওক, হিয়া দিয়া নিয়াই হওক, কইনা মোৰ ধুনীয়া, কিমান চিনেমা কৰিছে। তেখেতক মানুহে যিটো সন্মান দিয়ে সেইটো সুকীয়া। ৰবি শৰ্মা দাকতো অসমৰ ছালমান খান বুলিয়ে কয়। তেখেতৰ যিটো হেণ্ডচাম, তেখেতৰ যিটো ফিটনেছ, তেখেতৰ যিখিনি কেৰেক্টাৰ বা চিনেমা ৰাইজে আদৰি লৈছে, তেখেতকো ধৰক বহুত ভাল পায় ধৰক। কিন্তু আমাৰ মনত কি ধৰক পাৰ্টিকুলাৰ বা কোনোবা ছিংগাৰ বা কোনোবা গায়ক বা তেনেকুৱা লৈ পেলাই নহয়, আমাৰ পাৰ্টিকুলাৰ বস্তুটো কি হ'ব লাগে, আমাৰ মনত এটাই চিন্তা হ'ব লাগে, সেইটো মই ভাবোঁ যে অসমীয়া চিনেমা আহিছে, চিনেমাখন এবাৰ চাওঁগৈচোন। চিনেমাখন আমি অসমীয়া চিনেমা চাব লাগিব, আমি তাত জুবিন দা আছে বা নাই সেইটো কথা নহয়, যতীন দা চিনেমাখনত আছেনে নাই সেইটো কথা নহয়, বা ৰবি শৰ্মা দা চিনেমাখনত আছেনে নাই সেইটো কথা নহয়, আমি চিনেমাখন চাব লাগে। এতিয়া অনুৰ বোলা এখন চিনেমা চলি আছে, ধৰক বহুত ভাল ভাল চিনেমা আহে, কিন্তু সিমান নচলকে কিন্তু ধৰক জুবিন দা, যতীন দা, ৰবি দা এইবিলাক এইকেইজন থাকিলেহে চিনেমাখন চলে। গতিকে এনেকুৱা হ'ব নালাগে। অনুৰ বোলা চিনেমাখন বহুত ভাল চিনেমা, সেইখন চলি আছে, আৰু তেনেকুৱা বহুত ভাল চিনেমা আহে, আমি চাব লাগে। অসমীয়া চিনেমা আমি চাব লাগে যেনেকুৱাই নহওক, কাৰণ ভুল হ'লেহে শুদ্ধ হ'ব। আমি যদি ভুলটো আঙুলিয়াই দিওঁ তেতিয়া শুদ্ধ হ'ব, আৰু অসমীয়া চিনেমা আমি নাচালে চাব কোনে? গতিকে অসমীয়া জাতি আমি অসমীয়া চিনেমা আমি অসমীয়া যেতিয়া বুজি পাওঁ, অসমীয়া যেতিয়া আমি ক'ব পাৰোঁ, আমি অসমীয়া চিনেমা চাব লাগে, আৰু আমাৰ অসমীয়া চিনেমাক এখোজ আগুৱাই নিব লাগে। কথাখিনি কওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আগলৈ আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। জয় আই অসম, সকলোৱে ভালে থাকক।